Good morning guys, মই চন্দনে আপোনাক সকলোকে ওয়েলকাম জনাইছো কোৰ পৰা পিছফালে দেখিছে চাগে শ্ৰীনগৰৰ পৰা সো আজি ব্লগটো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে মোৰ লগত চাই থাকিব অকণ স্ক্ৰিপ্ট নকৰাকৈ সো আহক আজি ভিডিওটো আৰম্ভ কৰোঁ Now ticket boarding pass উলিওৱাৰ পিছত সেকেন্ড আমি আমাৰ বেগত মানে লগেজ চেক মেইন লগেজ চেক হৈ গ'ল এতিয়া মানে আমাৰ সিকিউৰিটি চেকিংৰ কাৰণে আমাৰ মানে পাৰ্সোনাল যোনটো বেগ সেইটো বেগ চেক হ'ব ভিতৰত স্ক্যানিং হয় ডিজিটাল ইন্ডিয়া সব স্ক্যানিং হয় স্ক্যানিং হোৱাৰ পিছত আমাৰ মোবাইল যোনবোৰ পাৰ্সোনাল ইলেক্ট্ৰনিক্স ইকুইপমেন্টছ সেইবোৰ লৈ যাব লাগিব তাৰ পিছত আমি গেট নম্বৰত ৱেট কৰিব লাগিব তাৰ পিছত বোৰ্ডিং পাছ আকৌ চেক হ'ব যাব পাৰিম ওকে টিকেট চেকটো হৈ গ'ল টিকেট চেক হোৱাৰ পিছত টিকেট মই থৈ আছো এতিয়া হ'ব আমাৰ এনেকৈ ইয়াত ট্ৰে এভেইলেবল হয় ট্ৰে টাউন আপুনি ইলেক্ট্ৰনিক্স ইকুইপমেন্ট যিমানবোৰ আছে সেইবোৰ আপুনি पूरा इलेक्ट्रॉनिक्स आइटम बाहर कीजिए या कोई ऐसे पुलिस से सके ट्रे में डालिए मोबाइल इलेक्ट्रॉनिक्स आइटমৰ ভিতৰত মোৰ পাৰ্টস আছে দেখুৱাই আছে কি কৈছে So बैग चेकिंग कम्प्लीट हो गल जो इलेक्ट्रॉनिक्स आइटम থাকে মানে बहुत दिगदार है तो आफ्टर बैग चेकिंग आपलोगे जो गेट नम्बर सीट तमने टिकेट दिया থাকে সেই गेट नम्बर से যাব লাগিব सो আই থাকক মোৰ লগত তো 6B 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 এই সন্মুখত ৰখি গ্ৰীন কালাৰ জ্বলি আছে এখন 6B হয় Toilet. Oh, yeah, so airport toilet. Airport toilet. First class. So now time hole. Jabole. Goi thaku. So flight উঠাৰ আগত লাষ্ট চেক ইন হয় তো গৈ আছো দেখিছে মানুহ লাইন পাতি গৈ আছে স্ক্যানিং হয় লাষ্ট টাইম আফটাৰ স্ক্যানিং তাৰমানে আপুনি ফ্লাইটত যাব পাৰে তাৰমানে বহিব পাৰে নিজৰ সিটৰ মতে সো দেখুৱাই আছো তো এতিয়া আহি আছো ফ্লাইটৰ ভিতৰলৈ ফ্লাইটৰ ভিতৰত সোমাম এতিয়া আপোনাক দেখুৱাই আছো সব চাই থাকক बेटियों और सज्जनों आपसे निवेदन है कि आप अपना सामान रखते हुए मार्ग से निकलकर अपनी जगह शीघ्र लें इससे दूसरे यात्री आगे बढ़ यार मेनू ক্ৰাফটত যদি আপোনাৰ কিবা খানা চানা অৰ্ডাৰ দিবলৈ বিচাৰে যদি ইয়াত পায় আৰু ইয়াৰ সেফটি গাইড পায় তো দেখুৱাই আছো আপোনাক সিল ফোল্ড
কৰিম। ছেফটি গাইডৰ ভিতৰত আপুনি যদি ইয়াৰ খানা বহুত কষ্টলি হয়, ইয়াত চব পেপাৰ বটল এটা ফ্ৰুটছ 200 গ্ৰামৰ এইটো 100 ৰুপিজ, এইবোৰ চব কষ্টলি হ'ব। ছেকেণ্ড ছেফটি গাইড পায়, আপোনাৰ যদি ফ্লাইট যদি ইমাৰ্জেঞ্চি লেণ্ডিং হয় তেতিয়া কি কৰিব লাগে সকলো লিখা আছে আৰু দেখুৱাব। মই ট্ৰাই কৰিম দেখুৱাবলৈ। সেয়াই আৰু ইমান একো নাই। Whenever your heart is broken, don't ever forget you're golden. I will find the light in your soul, I'll be there. Never leaving you in the darkness, even when you're out of focus. তো নাও দেখুৱাই আছোঁ মই কেনেকৈ তাৰমানে এয়াৰ হোষ্টেছবোৰে আপোনালোকক তাৰমানে যদি ফ্লাইটত আহে প্ৰত্যেকখন ফ্লাইটত তাৰমানে তেওঁলোকে গাইডলাইন্সবোৰ তাৰমানে ইনষ্ট্ৰাকশ্যনবোৰ দেখুৱাই দিয়ে হাতেৰে। তো চাওক। Pull the mask down sharply to start the oxygen flow. Place the mask over your nose and mouth and breathe normally. Make sure your own mask is placed correctly before assisting others. 2 emergency exits are located at the rear of this aircraft, 4 over the wings and 2 at the front of the aircraft. Should there be a power failure in the cabin and when evacuation is ordered, the photoluminescent strips fitted on the floor will guide you to the nearest exits. Please read the safety instruction card placed in your seat pocket. Thank you. ৰাতিপুৱাৰ পৰা একো খোৱা বোৱা হোৱা নাই, চ' বিস্কিট অৰ্ডাৰ কৰিছোঁ। চিম্পল ফ্লাইটত যাওঁতে ইমান খোৱা বোৱা ভাল নহয়, চ' বিস্কিট অৰ্ডাৰ কৰিছোঁ। এয়া চাওক, ₹60। ত' নাও বাই বাই শ্ৰীনগৰ। নাহোঁ আৰু শ্ৰীনগৰ নাহোঁ আৰু বাদ দিলোঁ আৰু। চ' নাও দেলহি, ইয়াত দেলহি চাওক ওপৰৰ পৰা কিমান ভাল লাগে দেখিবলৈ। বিল্ডিঙেই বিল্ডিং চব, য'ৰফালে চাই সেইফালে বিল্ডিং। আৰু মষ্ট পলিউটেড চিটি দেলহিয়ে হৈছে ইণ্ডিয়াৰ, আৰু ৱৰ্ল্ডৰো চাগে 10ৰ আণ্ডাৰ 20 ভিতৰত থাকিব। চ' আহক এতিয়া Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's ত' নাও শ্ৰীনগৰক বাই বাই কৰি পাই গ'লোহি দেলহি। দেলহি এট লাষ্ট শ্ৰীনগৰক বাই বাই কৰি নাও দেলহিত পাইছোঁহি। ত' আজি ব্লগটো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। ত' নেক্সট ব্লগ আহি আছে, চাই থাকিব। ত' শ্ৰীনগৰত তাৰমানে কি হয়, ভিডিঅ' কৰিব দিগদাৰ, ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী এলাও নাই। সেইকাৰণে অলপ ভিডিঅ' কৰিছিলোঁ, এটা ডিলিট কৰি দিবলগীয়া হ'ল। ত' আজি ব্লগটো ইয়াতে শেষ কৰোঁ।